হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ খবৰ আজি বহুত ভাল, কাৰণ মই আজি কামাখ্যা মন্দিৰলৈ গৈ আছোঁ। যিহেতু আজি কামাখ্যা মন্দিৰৰ মাৰে পূজাৰ লাষ্ট দিন, সেইটোৰ কাৰণে আহিছোঁ। আজি শেষৰ দিনটোলৈ আজি মই পূজা চাবলৈ আহিছোঁ। আৰু এই মাৰে পূজানো কি হয়, আহক চাম আমি। এই ভিৰ বাছততো বহিবলৈতো ছিট নাপালোৱে গৰমৰ মাজত, তেনেকৈ আমি থিয় হৈ আহিলোঁ। তথাপিতো আমি কামাখ্যা মন্দিৰ পালোঁহি। এতিয়া আমি কামাখ্যা মন্দিৰৰ বাছৰ পৰা নামি ল'লোঁ আৰু বহুত আগত নমাই দিছে, তাৰে কাৰণে আহকচোন আমি খোজকাঢ়িয়ে যাবলৈ লাগিব। ব'লক, একো নাই, আপোনালোকৰ লগত আজি খোজকাঢ়ি গৈ থাকিম। এয়া কামাখ্যা মন্দিৰলৈ মই খোজকাঢ়ি গৈ আছোঁ। এয়া গৈ পামহি কামাখ্যা মন্দিৰ, আৰু কি পূজা চলি আছে মই দেখাম। মাৰে পূজা মানে হ'ল মনসা পূজা। মনসা পূজা কামাখ্যা মন্দিৰত 3 দিন ধৰি চলে। ভাদ মাহৰ 3 দিন মনসা পূজা চলে। মনসা পূজাৰ লগতে দেৱধনী মেলাও চলে। তো তাতে আমাৰ বিশেষ মানুহৰ এটা হেৰি আছে যে মানুহে মানে যে মনসা পূজা, দেৱধনী মেলা সেনেকুৱা ধৰণৰ ময়ো মানো। সেইটোৰ কাৰণে ময়ো আজি আহিছোঁ। ইমান গৰমৰ মাজেৰেও আজি মই কামাখ্যা মন্দিৰ আহিলোঁহি। কামাখ্যা মন্দিৰ আহি পোৱাৰ লগে লগে কিমান ভাল লাগিছে নহয় জানোতে। গৰম ক'ত গ'ল গমেই নাপালোঁ। কি ধুনীয়া পৰিৱেশ চাৰিওপিনে, দেখিছেনে? মানুহবোৰে কি ধুনীয়াকৈ গৰমৰ মাজেৰেও আহিছে। চব মানুহ কামাখ্যা মন্দিৰ বুলি ক'লে আৰু ভাল লাগে নহয়? কামাখ্যা মন্দিৰত আহি যিমানখিনি শান্তি লাগে, মনত সুখ লাগে, মানুহৰ অনুভৱ যিমানখিনি হয়, মানুহে উচ্চাৰণ কৰি বুজাবলৈ নোৱাৰে নহয়? তথাপিতো দেৱধনী মেলা চাবলৈ কিমান ভিৰ লাগিছে। দেৱধনী মেলা লগতে তলত নাচি আছে, ইমান মানুহ, ইমান ভক্ত আছে, ভাল লাগে তেনেকেই ভিডিঅ' কৰিবলৈ নোৱাৰি, যাব নোৱাৰি। তথাপিতো হেঁচা ঠেলাৰ মাজেৰে দেখাবলৈ চেষ্টা কৰিছোঁ। নাচি আছে। হৈ যাব কোনো ৰকম মাজেদি আহি বহি ল'লোঁ জেগাটো উলিয়াই। এতিয়া বহি লওঁ, অলপমান পিছতে জাহাজ উঠিব। চাই থাকোঁ, আপোনালোককো দেখুৱাই যাওঁ। ঢোলৰ গুমগুমনিৰ মাজেৰেও মই ভইচ ৰেকৰ্ড কৰিছোঁ। যদি আৱাজটো ক্লিয়াৰ নাহিব পাৰে, তাৰে কাৰণে মোক ক্ষমা কৰি দিব। যদি মোৰ আৱাজটো ক্লিয়াৰ নাহে, কি কৰিব, উপায় নাই। ইমান গুমগুমনি, তথাপিতো কৰিবলৈ চেষ্টা কৰিছোঁ ভইচ ৰেকৰ্ডটো, ভিডিঅ'টো। জাহাজ উঠিব, সেইটো কাৰণে ফুল হৈ গৈছে। কিমান মানুহ ভৰ্তি হৈছে। মই চাই থাকোঁ, মই কৈ যাই থাকিম আৰু দেখাই যাই থাকিম। তেখেতে দৌৰি আহিছে, দেখিছে? তেখেতে মানে এতিয়া দাহত উঠিব। ভগৱতীৰ আশীষ লৈ এতিয়া তেখেতে দাহত উঠিব। চাব দেই, বাকীখিনি আপোনালোকে চাই যাব।
হৈ গ'ল তাহত উঠা। এতিয়া ঢোলবোৰ আগত লৈ পিছে পিছে কুমাৰী, তাৰ পিছত থাকিব দেওধনীবোৰ, তাৰ পিছত থাকিব ভক্তপ্ৰাণ ৰাইজ। চবেই এতিয়া মন্দিৰখন ঘূৰিব আৰু বাকী কি কি খোজ থাকে বা কি কি চলি থাকে মই আপোনালোকক দেখাই যাম। এতিয়া হৈ গ'ল ঘূৰা। এতিয়া তেখেতসকলে জল খাবলৈ বহিছে। আহকচোন চাওঁ কি কিনো কৰি আছে। ইমান ভিৰ মাজেদি সোমালোঁ, কিন্তু আগতে বলি ৰুমটো দেখাই লওঁ। এইটো বলি ৰুম, এইটো বলি ৰুম, দেখিছেনে? আহকচোন চাওঁ কি কৰিছে। এয়া দেখিছেনে কি ধুনীয়াকৈ বহি আছে, কি ধুনীয়াকৈ চলি আছে কাৰ্যবিলাক। এয়া চাওক কি ধুনীয়াকৈ বহি লৈছে। এতিয়া তেখেতসকলে যিবোৰ তেখেতসকলৰ খাদ্য সেইবোৰ খাব। এয়া কিমান ভাল লাগে ন দেখিবলৈ। এনেকেই কাৰ্যবোৰ চলি থাকিব ৰাতি 2-3টালৈকে। আজি অন্তিম দিন যিহেতু ৰাতি 2-3টালৈকে চলিব। আমিতো চাব থাকিব নোৱাৰিম ন, ছোৱালী মানুহে বেয়া নোৱাৰি। সেইটো কাৰণে আমি ইয়াৰ পৰাই মন্দিৰটোক বিদায় দিম। বিদায় দি কিনে ঘৰলৈ যাবলৈ সাজু হ'ম। সেয়ে যাবলৈ মন নাযায় নহয় জানোতে। এয়া বলি খালে দেখিছেনে? সেয়া দেখিছে গামোচাও দিছে তেখেতসকলে। এয়ে হ'ল কামাখ্যা মাৰ আশীষ, এই কামাখ্যা মাৰ ভক্ত, এই কামাখ্যা মাৰ। দেখিছে যাবলৈ মন যোৱা নাই দেখোন। উপায় নাই, যাবটোতো লাগিবই। সকলোকে আৰু একবাৰ সেৱা কৰি, মনসা মাৰ ওচৰত সেৱা কৰি, দেউধনীসকলৰ ওচৰত সেৱা জনাই ঘৰলৈ যাবলৈ আপোনালোকেও এনেকৈ আহি কিনে চাব পাৰে। বহুত ধুনীয়া লাগে, মোৰ কিন্তু বহুত ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ'টো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মোৰ যদি কিবা ভুল হৈছে ক্ষমা কৰিব, ফাৰ্ষ্ট টাইম কৰিবলৈ চেষ্টা কৰিছোঁ।